ময়ূৰী আজি এটা বিশেষ কাৰণত মই আপোনালোকৰ মাজলৈ আহিছোঁ। যোৱাকালি অৰ্থাৎ ৭ ছেপ্টেম্বৰৰ দিনাখন মোৰ এটি নৃত্য অনুষ্ঠান নৃত্যবনে ৮ বছৰ সম্পূৰ্ণ কৰি ৯ বছৰত ভৰি দিলেহি। মোৰ দেউতা স্বৰ্গীয় টংকেশ্বৰ দত্তদেৱে দেখা এটি অকণমানি সপোন লাহে লাহে আহি অকণমানি সপোনে লাহে লাহে আহি এবাৰ নৱম বৰ্ষত ভৰি দিলেহি। দেউতাই দেখা সপোনটোক মই কিমান ভালকৈ আগবঢ়াব পাৰিছোঁ মই নাজানো, তথাপিও মাত্ৰ মই চেষ্টা কৰিছোঁ আৰু বিচাৰিছোঁ আপোনালোকৰ আশীৰ্বাদ। আপোনালোকৰ পৰা পোৱা আশীৰ্বাদে মোক নতুন কিবা এটা কাম কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰেৰণা যোগায়। গতিকে আজিৰ এই ধুনীয়া শুভ দিনটোত মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু এটা কথা মই ক'বই লাগিব যে এই কণমানি অনুষ্ঠানটি আজি ৮ বছৰীয়া হ'ল, ৮ বছৰ সম্পূৰ্ণ কৰিলে। সেই ক্ষেত্ৰত লখিমপুৰীয়া ৰাইজৰ সহযোগিতা, লখিমপুৰৰ বয়োজ্যেষ্ঠসকলৰ সহযোগিতা, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগিতা অবিহনে এয়া মোৰ বাবে সম্ভৱ হৈ নুঠিলহেঁতেন। মোৰ নিজৰ ঘৰখনৰ কথাটো মই নকওঁৱেই, বাকী লখিমপুৰে এটা ঘৰখনৰ লগতে নৃত্যবনৰ অভিভাৱকসকলৰ যি এটা সাংঘাতিক ধৰণৰ ছাপোৰ্ট মোৰ অনুষ্ঠানটোক লৈ, সেইটো মই ক'বই লাগিব। এই সুযোগতে অভিভাৱকসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে নিৰ্দিষ্ট সময়ত তেওঁলোকৰ কণমানিসকলক যদি মোৰ ওচৰলৈ লৈ নাহিলেহেঁতেন তেতিয়া মই অনুষ্ঠানটো আগবঢ়াই নিব নোৱাৰিলোহেঁতেন। লগতে কণমানিসকলকো বহুত ধন্যবাদ, কাৰণ খুব ধুনীয়াকৈ তেওঁলোকে আজিৰ তাৰিখলৈকে মোৰ লগত আছে আৰু আগলৈ মই বিচাৰোঁ যে তেওঁলোকে মোৰ লগত এনেকৈ থাকে। আৰু দ্বিতীয়তে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ মাজলৈ বছৰেকত বছৰি একোগৰাকী গুৰু আমি মাতি আনো। বিভিন্ন ক্ষেত্ৰত দখল থকা একোগৰাকী গুৰুক আমি আমন্ত্ৰণ কৰি আনো। অসমৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোক আহে আৰু আহি তেওঁলোকৰ যি মূল্যৱান সময়, সেই সময়ৰ মাজৰ পৰা অকণমান সময় আমাক দি যায়। তেওঁলোকে তেওঁলোকৰ নৃত্যশৈলী মোৰ শিক্ষাৰ্থীসকলক শিকাবলৈ যত্ন কৰে আৰু তেখেতসকলৰ পৰা পোৱা সুদিশা পৰামৰ্শই আচলতে মোৰ অনুষ্ঠানটো বা মোক বহুত শক্তিশালী কৰি তোলে। গতিকে সেইসকল গুৰুক মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কালিৰ শুভ দিনত সেইসকল গুৰুৰ মাজৰ পৰাই কেইবাগৰাকীও তেওঁলোকৰ শুভেচ্ছা মানি আমালৈ পঠিয়াইছিলে। গতিকে আহকচোন আপোনালোকলৈ এবাৰ মই তেওঁলোকৰ শুভেচ্ছা বাণী আগবঢ়াম। ময়ূৰীলৈ মোৰ আন্তৰিক জন্মদিনৰ অভিনন্দন, শুভেচ্ছা, শুভকামনা জনাইছোঁ। আৰু নৃত্যবনৰ যিহেতু ৯ বছৰ সম্পূৰ্ণ কৰিছে, ৯ বছৰ, গতিকে সকলো ছাত্ৰীকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। নৃত্যবন এনে এটি নৃত্যৰ শৈলী আছে য'ত সত্ৰীয়া, আধুনিক, লোকনৃত্য আৰু বিভিন্ন ধৰণৰ ক্ৰিয়েটিভ নৃত্য তাত প্ৰশিক্ষণ হয়। আশা কৰোঁ প্ৰতি বছৰে যি ধৰণে ইমান সুন্দৰকৈ তেওঁ আয়োজন কৰে, বিভিন্ন নৃত্যৰ ওপৰত তেওঁ কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষণ দি যাবলৈ চেষ্টা কৰি আছে। সকলো বিষয়ত প্ৰতিজন ছাত্ৰী যাতে আগুৱাই গৈছে সেইদৰে। গতিকে ময়ূৰীক মই সদায় শলাগ ল'ব লাগিব আৰু তেওঁৰ এই প্ৰচেষ্টা আৰু আগুৱাই যাওক। তেওঁৰ এই শিক্ষাৰ যি তেওঁৰ ধৰণ বা তেওঁ ইমান সুন্দৰকৈ প্ৰশিক্ষণ দি গৈ আছে, তেওঁৰ প্ৰতিগৰাকী ছাত্ৰী সকলো যেন ময়ূৰীৰ দৰে আগবাঢ়ি যাওক। আৰু আজিৰ দিনটোত মই মোৰ ফালৰ পৰা মোৰ হিয়া ভৰা ওলগ জনাইছোঁ। নমস্কাৰ, মই বৰ্ণালী মহন্ত। নৃত্যবন এখন খুব উচ্চ মানদণ্ডৰ নৃত্যৰ শিক্ষা অনুষ্ঠান আৰু এই অনুষ্ঠানখনি ময়ূৰী দত্তই খুব নিয়াৰিকৈ সুন্দৰকৈ চলাই লৈ গৈ আছে। আৰু তেওঁলোকৰ আজি ৯ বছৰীয়া বৰ্ষপূৰ্তিত মই তেখেতসকললৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। লখিমপুৰ জিলাৰ নৃত্য শিক্ষা আগশাৰীৰ অনুষ্ঠান নৃত্যবন। আজিৰ এই শুভ দিনটোত সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে প্ৰশিক্ষাৰ্থীসকল আৰু অধ্যক্ষা ময়ূৰী দত্তক বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। লখিমপুৰ নিচিনা এটা অঞ্চলত
এটা উন্নত মানৰ নৃত্য শিক্ষাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বাবে মই ব্যক্তিগতভাৱে জড়িত হৈছোঁ কোনো সময়ত। সঁচাকৈ ভাল লাগিছে তেওঁলোকৰ যি শ্ৰদ্ধা মৰম, সংগীত শিক্ষাৰ নৃত্য শিক্ষাৰ যি পদ্ধতি, সকলোবিলাক দেখি মই সঁচাকৈ অভিভূত হৈছোঁ। বিশেষকৈ অভিভাৱকসকলৰ ত্যাগ কষ্ট অবিহনে ময়ূৰী দত্তই অকলে ইমানখিনি কৰিব নোৱাৰিলেহেঁতেন। তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নৃত্যবনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। এই সুযোগতে গুৰু বৰ্ণালী মহন্ত বাইদেউ, চীনা ৰাজকুমাৰী গোস্বামী বা আৰু মৃদুপৱনলৈ বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ পৰাও এনেকৈ সদায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকে সদায় মোৰ লগত থাকক সাহস হিচাপে, তেতিয়া হয়তো মই নিজৰ লগতে নৃত্যবনখনক আগুৱাই যাবলৈ আৰু অকণমান সাহস পাওঁ। কৰিছোঁ মেঘৰঞ্জনী মেধি, অসমৰ এটা চিনাকি নাম, কথক নৃত্য শিল্পী লগতে অভিনেত্ৰী। তেওঁ আমাৰ মাজলৈ আহিছে, নৃত্যৰ প্ৰশিক্ষণ দিছে। গৌৰৱ হাজৰিকা আপোনালোক সকলোৱে নিশ্চয় জানে, তেখেত নগাঁও সূত্ৰধাৰ ইনষ্টিটিউটৰ তেখেত অধ্যক্ষ। অসমৰ সত্ৰীয়া জগতখনৰ এটা উজ্জ্বল নক্ষত্ৰ, উজ্জ্বল নাম ডিম্পী ৰাণী বৈশ্য, তেখেতো আহিছিলে আমাৰ মাজলৈ। এই সুযোগতে ডিম্পীবালৈ ধন্যবাদ, দলিলৈ ধন্যবাদ। মোৰ খুব মৰমৰ বান্ধৱী, যাৰ সাহস জীৱনৰ আটাইতকৈ জটিল সময়ত যিয়ে মোক বহু বেছি সাহস দিলে, সেয়াই হৈছে ৰীতা। মই ক'বই লাগিব মোৰ ঘৰখনৰ লগতে তাইৰ যথেষ্ট অৰিহণা আছে। গতিকে তাই আহিছে মোৰ নৃত্য অনুষ্ঠানলৈ। নাটকৰ ক্ষেত্ৰত যথেষ্ট দখল আছে ৰীতাৰ। গতিকে তাই আহি মোৰ শিল্পীসকলক অভিনয়ৰ ওপৰত বিভিন্ন জ্ঞান দিছে। তাতোতকৈ ডাঙৰ কথা, আজিলৈকে নৃত্যবনে যিমানবিলাক এক্ট কৰিছোঁ আমি, ভূপেন হাজৰিকাৰ হওক, ভূপেন হাজৰিকাদেৱৰ হওক, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ হওক, বিভিন্ন ধৰণৰ আমি যিমানবিলাক এক্ট কৰিছোঁ, মই আজি আপোনালোকক জনাবলৈ পাই খুবেই সুখী হৈছোঁ। সেই সকলোবোৰৰ যদিও নৃত্যৰে সজাওঁ মই, কিন্তু কলমত তাৰ যিখিনি কথাৰে সজাই সদায় ৰীতাই মানে অকল সাহসী নহয়, বিভিন্ন ধৰণেৰে মোক তাই সহায় কৰি আহিছে। নৃত্যবনখন আগবঢ়াৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। আৰু এই সুযোগতে মই ৰীতালৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰাঞ্জল গগৈ, গুৱাহাটীৰ শব্দ মাইম একাডেমীৰ তেখেত অধ্যক্ষ। প্ৰাঞ্জলো আহিছে, মোৰ খুব ভাল বন্ধু। তেখেতে আহি মোৰ শিক্ষাৰ্থীসকলক মাইমৰ ওপৰত যথেষ্টখিনি যিমানখিনি পাৰে সিমানখিনি তেওঁ দিবলৈ চেষ্টা কৰিছে, আৰু শিক্ষাৰ্থীসকলৰ যিমানখিনি পাৰে ল'বলৈ চেষ্টা কৰিছে বুলি মই ভাবোঁ। এই সুযোগতে প্ৰাঞ্জললৈ মই বোমা, অসমৰ এটা পৰিচিত নাম। 2011-ত মোৰ নৃত্যবনখন যেতিয়া আৰম্ভণি কৰিছিল, তেতিয়া তেখেত মোৰ লগত আহিছিলে আৰু মোৰ ওচৰত সাহস হিচাপে থিয় দিছিলে। আজি নৃত্যবনে 8 বছৰ সম্পূৰ্ণ কৰিলে। গতিকে দিয়ন্দা, বহুতেই যোগাযোগ নাই, তথাপিও দিয়ন্দা আপুনি যেতিয়াই আছে যদি ভিডিঅ'টো চাইছে, সঁচাকৈ খুব মনত পৰে আপোনালৈ। আকৌ বিচাৰিম আমি নৃত্যবনে, প্ৰায় ওলাই আপোনাৰ কথা, আকৌ আহিব লাগিব। আপোনাৰ অৰিহণা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু এবাৰ আপোনালোকলৈ লৈ আহিছোঁ মোৰ নৃত্যবনৰ কণমানিসকলে ব্যক্ত কৰা তেওঁলোকৰ অনুভৱ, তেওঁলোকে নৃত্যবনলৈ আহি কেনেকুৱা পায়, নৃত্যবনত নাচি কেনেকুৱা পায়, বিভিন্ন ধৰণৰ অনুভৱ একত্ৰিত কৰি তেওঁলোকে মোলৈ পঠিয়াইছিলে। তেওঁলোকৰ অনুভৱসমূহ মই আপোনালোকলৈ আগবঢ়াইছোঁ। হাই, মোৰ নাম হৰ্ষিতা শইকীয়া। মোৰ নৃত্যবনৰ শিকা 9 মান্থছ আছে, আৰু সেই 9 মান্থছতে মই মেমৰ লগত বহুত নাচি পেলাই বহুত ভাল পাইছোঁ। আৰু মই সদায় নাচি থাকিম। ইয়াত মই বহুতগাল প্লেটফৰ্ম পাইছোঁ নাচিবলৈ। মই ইয়াত বহুতগাল ৱৰ্কশ্বপ কৰিছোঁ। ইয়াত মই আধুনিক, কথক, ফক ডান্স তেনেকুৱা বহুতগাল শিকিছোঁ। আৰু ইয়াত বহুতগাল ডান্স এক্টিভিটিজ হয়, আৰু মই ইয়াত সদায় শিকি থাকিম। থেংক ইউ। I am a student of Nittobon. I love dance and my dance teacher, Mori ma'am. Thank you. Hi, মোৰ নাম জানমী দিছে। কেৱল নৃত্যবনত ডান্স শিকি আছোঁ। মই Mori ma'amক ভাল পাওঁ, নৃত্যবনত ভাল পাওঁ। মই কথক, মডাৰ্ণ ডান্স আৰু ফক ডান্স শিকি আছোঁ। Hello guys, मेरा नाम गरिमा है। मैं डांस स्कूल में जाती हूँ और
और मुझे नित्यावन में जाना बहुत ही अच्छा लगता है और वहाँ पर ढेर सारा दोस्त है और मैं मयूरी मैम को बहुत ही प्यार करती हूँ और हम सब मयूरी मैम को बहुत ही प्यार करते हैं। মোৰ নাম অভিজ্ঞা নেওগ মই নৃত্যবনত ডান্স শিকি আছোঁ ডান্স শিকি বহুত ভাল পাইছোঁ আই লাভ ইউ মৰি মেম নমস্কাৰ মোৰ নাম শ্ৰীমতী সমীক্ষা শইকীয়া মই নৃত্যবনলৈ গৈ বহুত ভাল পাওঁ মোক মেমে বহুত ভাল পায় মই মেমকো ভাল পাওঁ থেংক ইউ মেম বাই বাই হাই আই এম সাৰা মই নৃত্যবনত ডান্স শিকি আছোঁ মই ডান্স কৰিব পাৰোঁ I love my Miss. I love Nityabon. Thank you. Namaskar. মোৰ নাম কিস্কিন্ধিয়া গগৈ মই নৃত্যবনত ডান্স শিকো মই ডান্স কৰি বহুত ভাল পাওঁ আৰু ময়ূৰী মেডামক মই ভাল পাওঁ ময়ূৰী মেডামে আমাকো ভাল পায় আমাক ইমান ভাল ডান্স শিকায় নমস্কাৰ মোৰ নাম অক্ষয় দত্ত মই নৃত্যবনত ডান্স শিকি আছোঁ 1 মাহৰ পৰা আৰু খুব ভাল লাগিছে নমস্কাৰ মোৰ নাম প্ৰিয়াংশী দামৰা মই নৃত্যবনত ডান্স শিকি আছোঁ মই ডান্স শিকি বহুত ভাল পাওঁ মোৰ মিছক বহুত ভাল পাওঁ থেংক ইউ মিছ মোৰ নাম মিছ পাইন শইকীয়া মই মেমৰ লগত ডান্স কৰা 1 month হৈছে আমাৰ মেমৰ লগত যিখিনি ডান্স শিকি আছোঁ ভালকৈ শিকি আছোঁ আমাৰ সেইখিনি ভালকৈ শিকি থাকিম फ्रेंड्स मैं नृत्यबनत गई बहुत ভাল पाऊँ हाय मेरा नाम है शिविबंग और मुझे डांस क्लास में सीखते हुए 1 महीना हो गया मेरी मैम के साथ और मुझे बहुत अच्छा लग रहा है मैं डांस की बहुत ভাল পাইছোঁ मैम को बहुत ভাল পাইছোঁ थैंक यू मैम I love dancing and I love नृत्यबन নমস্কাৰ মোৰ নাম হিৰ্ষিকা দত্ত মই ডান্স কৰি ভাল পাওঁ আজিকালি মই ষ্টেজত ডান্স কৰিব পৰা হ'লোঁ আই লাভ নৃত্যবন আই লাভ ময়ূৰী থেংক ইউ বাই বাই আপোনালোকে দেখিলে কণমানি সকলো অনুভৱ এতিয়া নৃত্যবনৰ দুই এগৰাকী ছিনিয়ৰ ষ্টুডেণ্টে তেওঁলোকৰ মনৰ ভাৱ জনাব বিচাৰিছে গতিকে আহকচোন আমি তেওঁলোকৰ মনৰ ভাৱ জানি লওঁ নমস্কাৰ মই নয়নিকা ৰাজকুমাৰী নৃত্যবনৰ কথকৰ 4th year ছাত্ৰী মই নৃত্যবন মোৰ অতি প্ৰিয় মই নৃত্যবনত বহুত সৰুৰ পৰা আহিছোঁ আৰু তেতিয়াৰ পৰাই বহুতখিনি শিকি আহিছোঁ বহুত শিক্ষক লগ পাইছোঁ কৰ্মশালা হয় আমাৰ সদায় প্ৰতি বছৰে তাত বহুতো শিক্ষকক লগ পালোঁ জিনা মেমক লগ পাই মোৰ বহুত ভাল লাগিলে আৰু তেওঁ প্ৰতি বছৰে আহে আমাক শিকাবলৈ আমি ফোক ডান্সৰ পৰীক্ষাও দিওঁ সেইটো কাৰণে বাক বহুত থেংক ইউ বাৰ কাৰণে আমি ফোক ডান্স শিকিব পাইছোঁ জিনা মেমৰ লগত তাৰপিছত আকৌ মাইঘৰঞ্জনী মেমক লগ পালোঁ ইমান জনপ্ৰিয় অভিনেত্ৰী তেওঁক লগ পায়ো বহুত সৌভাগ্য নিচিনা লাগিছে বহুত ভাল লাগে আৰু ৰীতা মেমক লগ পালোঁ ৰীতা মেমে আমাক নাটক শিকালে অলপমান আৰু এইবাৰ বৰ্ণালী মেমক লগ পালোঁ কথা শিকাইছে মডাৰ্ণো শিকাই বাই বহুত কষ্টও হয় বা ভাগৰ আমাক শিকাওঁতে আৰু আমি বহুত প্ৰগ্ৰেমো কৰোঁ বহুত ভাল লাগে প্ৰগ্ৰেম কৰি আমি বহুত নতুন জেগালৈ যাব পাওঁ আৰু ঢেৰ বেলেগ এক্ট বহুত ভূপেন হাজৰিকাৰ ওপৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত বহুত এনেকৈ লোকনৃত্যৰ ওপৰত এনেকৈ বহুতখিনি এক্ট বনাওঁ ভাল লাগে কৰি আৰু বায়ে কৈছে ৰবীন্দ্ৰ ভৱনতো হ'ব বুলি বহুত ভাল লাগিছে মোৰ নিজকে বহুত লাকি নিচিনা অনুভৱ কৰিছোঁ যে মই নৃত্যবনত মানে মই আছোঁ এইটো এটা সৌভাগ্য আৰু নৃত্যবনত গৈ বহুত ভাল লাগে শিকি বহুত ভাল লাগে সদায় ৰখি থাকোঁ কেতিয়া শনিবাৰ আহিব আমি যাম তাৰপিছত আকৌ প্ৰতি বছৰে আমাৰ পিকনিকো হয় বহুত ভাল লাগে পিকনিকত গৈ গোটেই দিনটো আমি একেলগত খেলোঁ লগৰখিনি থাকে বাহেঁত থাকে ডাঙৰ বাহেঁত সৰু ভণ্টিহেঁতো থাকে ভাল লাগে একেলগত খাওঁ চবেই নাচোঁ একেলগত বহুত ভাল লাগে আৰু বায়ে বহুত কষ্ট কৰে আমাৰ কাৰণে নাচ শিকাবলৈ আৰু ৰাহুল দাদাও বহুত ভাল আকৌ আইতা দাদা
বহুত ভাল লাগে দাদাই বহুত জমনি কৰি থাকে আইতাও বহুত ভাল আৰু আমাক খাবলৈও দি থাকে আৰু এনেকৈ বহুত ভাল লাগে আৰু শিকি আৰু যিমান পাৰোঁ শিকিবলৈ চেষ্টা কৰোঁ বা মানে বায়ে যিমান বিচাৰে সিমান দিবলৈ চেষ্টা কৰোঁ কিন্তু পাৰিছোঁ নে নোৱাৰিছোঁ বায়েহে জানিব আৰু নমস্কাৰ মই কৃষ্টি দত্ত আৰু মই নিত্যবনৰ 4th ইয়াৰৰ ছাত্ৰী পোনপ্ৰথমে মই নিত্যবনৰ 8 বছৰ কমপ্লিট হোৱাৰ বাবে হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ নিত্যবনলৈ অহা আজি মোৰ প্ৰায় 5 বছৰ হ'ল আৰু এই 5 বছৰতে মই বহুতো শিকিলোঁ আৰু শিকিবলৈ বাকী আছে আৰু মই নিজৰ ভিতৰতে বহুতো চেঞ্জ অনুভৱ কৰিছোঁ আৰু সেই সকলো চেঞ্জ সম্ভৱ হৈছে ময়ূৰীবাৰ বাবে বায়ে আমাক বিভিন্ন ধৰণৰ ডান্স ফৰ্ম শিকায় যেনে কথক ক্ৰিয়েটিভ ডান্স আৰু বহুতো আৰু বাৰ জৰিয়তে আমি বহুতো কৰ্মশালাত পাৰ্টিচিপেট কৰিবলৈ চান্স পাইছোঁ যাৰ দ্বাৰা আমাৰ নৃত্যৰ বিষয়ে জ্ঞান লাভ কৰোঁ বায়ে সদায় আমাক নৃত্যৰ অৰ্থ বুজায় আৰু নৃত্যৰ লগতে বায়ে আমাক সদায় নীতি শিক্ষা দিয়ে বায়ে বিচাৰে যে আমি সমাজত নিজকে এজন ভাল মানুহ হিচাপে গঢ়ি তুলিব পাৰোঁ আৰু বায়ে এইটোও বিচাৰে যে আমি নৃত্যৰ লগতে আমাৰ পঢ়া শুনাটো আমি যাতে পাৰোঁ আৰু দুটাই একেলগে লৈ যাব পাৰোঁ নৃত্যবনলৈ আহিলে এনেকুৱা নালাগে যে মই মোৰ ডান্স স্কুললৈ আহিছোঁ কিন্তু এনেকুৱা লাগে যেন মই মোৰ ঘৰলৈ আহিছোঁ আৰু যেতিয়া সকলোকে একেলগে লগ পাওঁ এনেকুৱা লাগে যেন আমি এটা পৰিয়াল একলগ হৈ আছোঁ আমি সববোৰ অকেজনত একেলগে থাকোঁ একেলগে চেলিব্ৰেট কৰোঁ আৰু বহুত ভাল লাগে বহুত লাকি ফিল হয় যে ইমান ভাল ডান্স স্কুল এখন পাইছোঁ আৰু ময়ূৰীবাৰ নিচিনা এগৰাকী ভাল টিচাৰ পাইছোঁ কেতিয়াবা ময়ূৰীবাইটো আমাক বহুত মৰম কৰে আৰু কেতিয়াবা কিছুমান বস্তু প্ৰেক্টিচ নকৰিলে বা নোৱাৰিলে বায়ে আমাক গালি পাৰে কিন্তু আমি জানো যে ময়ূৰীবাৰ খঙৰ ভিতৰতো মৰম লুকাই আছে আৰু সেইবাবে আমি আৰু উৎসাহিত হৈ পৰোঁ শেষত মই বায়ে আমাৰ বাবে যিবোৰ ত্যাগ কৰিলে যি কষ্ট কৰিলে সেই সকলোৰে বাবে বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বা আমাৰ নৃত্যবনখন সদায় দীৰ্ঘায়ু হৈ থাকিব আৰু আমি সদায় তোমাৰ লগত আছোঁ মই বিদিপ্যা আজি নৃত্যবনখন 9 বছৰত ভৰি দিছে 2009 চনতে প্ৰতিষ্ঠা হোৱা এই নৃত্যবনখনৰ লগত মই 2011 চনৰ পৰা জড়িত হৈ আছোঁ আৰু বহুতো ভাল অভিজ্ঞতা স্মৃতি আছে নৃত্যবনৰ লগত যাক কৈ শেষ কৰিব নোৱাৰি আৰু আজিৰ এই দিনটোত বাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যাৰ বাবে আজি আমি ইমান আগবাঢ়ি আহিব পাৰিছোঁ অকল নৃত্যৰ ক্ষেত্ৰতে নহয় পঢ়া শুনা আদি ক্ষেত্ৰতো বায়ে আমাক সদায় সহায় কৰি আহিছে সদায় ছাপোৰ্ট দি আহিছে আৰু বাৰ বহুতো কষ্ট ত্যাগৰ ফলত আজি নৃত্যবন ইমান আগবাঢ়ি আহিছে নৃত্যবনক সকলোৱে চিনি পাইছে আজি সকলোৰে পৰা এয়াই আশা কৰিছোঁ যাতে নৃত্যবনক আশীৰ্বাদ দিয়ক বাক আশীৰ্বাদ দিয়ক আমাকো আশীৰ্বাদ দিয়ক আজি এই শুভ দিনটোত নৃত্যবনৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ জন্মদিন উপলক্ষে নেদেখাজনৰ ওচৰত বাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু বাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ধন্যবাদ স্কুলতে বহুতগাল গ্ৰুপ আছে আৰু সেই গ্ৰুপটোৰ ভিতৰে এজনী ছোৱালী হয় আৰু মই সেই যোনটো গ্ৰুপত মই আছোঁ সেই গ্ৰুপটোত মই চবতছে সৰু হয় আৰু মই কেতিয়াও এনেকুৱা ফিল কৰি পোৱা নাই যে মই চবতছে সৰু হয় কাৰণ মোৰ বাহঁতে বহুতে মৰম কৰে আৰু ময়ূৰীবায়ে আমাক নিজৰ ছোৱালীৰ দৰে শিকায় সেইটো কাৰণে আমি শিকিও বৰ ভাল পাওঁ আৰু আমি যিমান টাইম নাচোঁ সিমান টাইম মাহেঁতেও তলত বহি পিনি আমাৰ নাচ শুনি থাকে চ' হেপী বাৰ্থডে ময়ূৰীবা আৰু হেপী বাৰ্থডে টু নিত্যবন বাই বাই হাই বা মই নৃত্যবনলৈ 2011ৰ পৰা গৈছোঁ আৰু 2011ৰ পৰা এতিয়ালৈকে যোনটো মই ডান্স শিকিলোঁ সেইটোৰ পৰা মই বহুত ভাল পাইছোঁ এতিয়ালৈকে শিকি আৰু এই যোনটো মই 7 বছৰ যি ডান্স স্কুললৈ গ'লোঁ আৰু তাৰ পৰা মোৰ লাগে যে মই বহুত চেঞ্জ হৈ গ'লোঁ আৰু মোৰ লাগে যে মোৰ পঢ়াৰ লগতে আৰু এটা এক্সট্ৰা কোৱালিটি আছে মোৰ সেইটো হৈছে মই ডান্স শিকোঁ আৰু বায়ে সদায় আমাক ডান্সৰ লগতে পঢ়াৰ লগতো
পঢ়াটো সমানে লৈ যাব কৰে আৰু সেইটো মই বহুত ভাল পাওঁ চব ক্ষেত্ৰতে ভাল হৈ থাকিবলৈ কয় আৰু মই ডান্স স্কুললৈ গ'লে এটা ফেমিলিৰ নিচিনা ফিল আহে মোৰ আৰু মই যেতিয়া ডান্স স্কুললৈ গৈ বা ঘৰলৈ ঘূৰি আহি কেতিয়াবা বহুত ভাগৰ লাগে কিন্তু তথাপিও মই কিবা এটা ভাল লাগে মোৰ তালৈ গৈ হাই বা আজি মই নৃত্যবনৰ বিষয়ে ক'বলৈ পাই নিজকে নিজেই বহুত সুখী বুলি ভাবিছোঁ নৃত্যবন মোৰ লগতো মোৰ মায়েও খুবেই ভাল পায় নৃত্যবনলৈ আহি মই নাচৰ লগতো আৰু বহুত কথা শিকিলোঁ তোমাৰ পৰা তুমি আমাক বহুত ছাপোৰ্ট কৰা আমাৰ কাৰণে বহুত কষ্ট কৰা সেইকাৰণে মই তোমাক থেংক ইউ ক'ব বিচাৰিছোঁ আৰু মই নৃত্যবনৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে কামনা কৰিছোঁ আগবঢ়াব বিচাৰিছোঁ অভিভাৱকসকলৰ মনৰ ভাৱ নৃত্যবন লখিমপুৰৰ নৃত্য শিক্ষাৰ এক অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান লখিমপুৰৰ প্ৰয়াত সাংবাদিক প্ৰীতি শিক্ষক স্বৰ্গীয় টংকেশ্বৰ দত্তৰ দুহিতা মৌৰী দত্তৰ আপ্ৰাণ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছিলে নৃত্যবনে মৌৰী দত্ত লখিমপুৰৰ বিশিষ্ট নৃত্যশিল্পী আৰু অভিনেত্ৰী আমাৰ সকলোৰে প্ৰিয় সকলোৰে মৰমৰ তেওঁৰ নেতৃত্বতেই নৃত্যবনে এক সুকীয়া স্থান লখিমপুৰত লাভ কৰিবলৈ সক্ষম হৈছে আজি নৃত্যবনে 8 বছৰ অতিক্ৰম কৰিলে আৰু এই শুভ লগনত মই নৃত্যবনৰ সমূহ কৰ্মকৰ্তা আৰু আমাৰ ময়ূৰলৈ মোৰ হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ এই শুভ মুহূৰ্তত ময়ূৰলৈ যাচিছোঁ মুঠিয়ে মুঠিয়ে শুভকামনা আগুৱাই যোৱা ময়ূৰী নৃত্যবনে আগুৱাই যাওক সংগীতৰ তথা নৃত্যৰ বৰ্ধিল ক্ষেত্ৰখনক অধিক মোহিত কৰাৰ ক্ষেত্ৰত নৃত্যবনে যি ভূমিকা গ্ৰহণ কৰিছে সেই ভূমিকা যেন আৰু শক্তিশালী হওক আমি সকলো তোমাৰ লগত আছোঁ আমাৰ শিক্ষাৰ্থীসকল তোমাৰ সান্নিধ্যত আহ্লাদিত হৈ পৰিছে মই এই মুহূৰ্তত সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ নৃত্যবনৰ এগৰাকী অভিভাৱক হিচাপে এগৰাকী সদস্য হিচাপে আজি সঁচাকৈয়ে খুব আনন্দিত হৈছোঁ যে মোৰ ছোৱালীয়ে নৃত্যবনত নৃত্য শিকি আছে মৌৰীৰ যি আপ্ৰাণ প্ৰচেষ্টা যি ত্যাগ যি সাহস সঁচাকৈ শলাগিবলগীয়া মৌৰীয়ে বহুত কষ্ট কৰিছে মৌৰীয়ে লখিমপুৰত বিশেষকৈ অসমৰ চুকে কোণে এটা সাংস্কৃতিক সংগ্ৰাম চলাই নিছে চাবা ময়ূৰী এই যে সাংস্কৃতিক সংগ্ৰাম কেতিয়াও স্থবিৰ নহয় তোমাৰ সাংস্কৃতিক সংগ্ৰামৰ সহযাত্ৰী হিচাপে থাকিবলৈ পাই মই আজি ধন্য মানিছোঁ গৌৰৱ অনুভৱ কৰিছোঁ নৃত্যবনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ নৃত্যবনে অসম তথা বিভিন্ন প্ৰান্তত যাতে দপদপাই ফুৰিব পাৰে যাতে নৃত্যবনে এক সংগ্ৰাম চলাই নিব পাৰে যি সাংস্কৃতিক সংগ্ৰাম নৃত্যবনে যাতে চুকে কোণে যাতে সাংস্কৃতিক ক্ষেত্ৰত পোহৰাই তুলিব পাৰে তাৰ আশা কৰিছোঁ আগুৱাই যোৱা আমাৰ শিক্ষাৰ্থীসকলক তুমি যেনেদৰে মৰম চেনেহ যাচিছা যেনেধৰণে তেওঁলোকৰ সকলো ক্ষেত্ৰতে চোৱা চিতা কৰিছা সঁচাকৈ আমি অভিভূত হৈ পৰিছোঁ তোমাৰ নেতৃত্বত নৃত্যবনৰ সমূহ শিক্ষাৰ্থীয়ে আগবাঢ়ি গৈছে আৰু আমি তোমালোকৰ লগত সদায় আছোঁ আমি অভিভাৱকসকল আছোঁ সকলো আছোঁ তুমি আগবাঢ়ি যোৱা নৃত্যবনক এক সুকীয়া স্থান দিয়াত তোমাৰ অৰিহণা যথেষ্ট আছে আৰু আমি সদায় তোমাৰ লগত থাকি ময়ূৰী তুমি চিন্তাই নকৰিবা নৃত্যবনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ শেষত পুনৰ বহুত বহুত মৰমেৰে নৃত্যবনৰ যেন জয় গান গাই থাকিব পাৰে পোহৰৰ গান যাতে বিলাব পাৰে তাৰে কামনা কৰিছোঁ অহাকালিলৈ নৃত্যবনৰ লগতে তোমাৰো বাৰ্থডে বুলি গম পাই খুব ভাল লাগিছে চ' হেপী বাৰ্থডে ইন এডভান্স নৃত্যবন সুন্দৰ পদক্ষেপ লখিমপুৰবাসী হিচাপে মই গৌৰৱান্বিত কৰোঁ যে ইমান এটা সুন্দৰ পৰিৱেশত তুমি নৃত্য প্ৰদৰ্শন কৰি আহিছা ইমান ডিচিপ্লিন ইমান তোমাৰ আন্তৰিকতাৰ ভাৱে অভিভাৱকসকলৰ লগতো আৰু কণমানিহঁতৰ লগতো মৰমেৰে এটা বান্ধোন সৃষ্টি কৰি তুমি কি সুন্দৰ পৰিৱেশত নৃত্য পৰিৱেশন কৰি আহিছা আৰু এই কণমানিহঁতক ইমানেই আগুৱাই লৈ গৈছা বিভিন্ন মঞ্চত আজি কলেজবিলাকৰ নাকৰ এক্ৰিডেশ্যনৰ সময়ত ফাংচন এটা কৰিবলৈ হ'লে ময়ূৰ গ্ৰুপটোকে বিচাৰে গতিকে এইটো একচুৱেলি বহুত প্ৰাউড তোমাৰ কাৰণে গম পাইছা ময়ূৰী
এইটো বহুত প্ৰাউড, এটা ইউনিক লেভেলৰ তুমি বস্তু আজি লখিমপুৰবাসীক কৰি দেখাইছা। আজি নৃত্যৰ শিক্ষানুষ্ঠান বহুত আছে, কিন্তু তুমি মন কৰিবা বা আমি মন কৰিছোঁ তোমাৰ শিক্ষানুষ্ঠানটোত এটা সাংঘাতিক মৰমেৰে ল'ৰা ছোৱালীবিলাকক তুমি মন জয় কৰিব পাৰিছা। আৰু এনেকুৱাকৈ জয় কৰিব পাৰিছা, অভিভাৱকসকলো মাক সকলো বহি লৈ পেলাই এনেকুৱা আছে যে আজি ডান্স স্কুল আছে আৰু ডান্স স্কুলত গৈ তেওঁলোকে বহিব। আৰু এনেকুৱা খোলা অন্তৰে এটা পৰিৱেশ গঢ়ি তুলিছে সেইসকল মাতৃৰ মাজতো। গতিকে মই ভাবোঁ ইমান ডাঙৰ এটা ইউনিটি গঠন কৰাটো ময়ো একচুৱেলি তোমাক ধন্যবাদ দিব লাগিব। মই সঁচাকৈ কৈছোঁ, মনৰ ভিতৰৰ পৰা তোমাক মই প্ৰশংসা কৰিছোঁ। এনেকুৱা নহয় যে তুমি তোমাৰ ভাল লাগিবলৈ বুলি মই প্ৰশংসা কৰিছোঁ, যে মই বেয়াকৈ ক'লে তুমি বেয়া পাবা, এইটো বুলি নহয়। মই মনৰ ভিতৰৰ পৰা কোনো ধৰণৰ ইয়াত সন্দেহ নাই। মই খুব খোলা অন্তৰে এজন অভিভাৱক হিচাপে মই তোমাক কৈছোঁ, তুমি বহুত এটা মানে সাংঘাতিক ধৰণৰ পদ্ধতিয়ে এই কণমানিসকলৰ লগত সোমাই পৰিছা। আৰু মোৰ এনেকুৱা লাগে কণমানিসকল যেতিয়া ডাঙৰ হ'ব, চ' অসমবাসীয়ে ভাবিব আৰে চব ধৰণৰ ধৰণ এক্টিভিটিছ থকা ছোৱালীবিলাক লখিমপুৰতে থাকে নেকি? কিন্তু তেতিয়া তুমি গৌৰৱবোধ কৰিবা যে এইসকলক মই নৃত্য প্ৰদৰ্শন কৰিছিলোঁ আৰু এইসকলক মই আজি জীৱনৰ এটা সুনিৰ্দিষ্ট পথত মই লৈ যাবলৈ মই প্ৰয়াস কৰিছিলোঁ। সঁচাকৈ আজি এই সুযোগত ময়ো তোমাক মই খুব অন্তৰৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তোমাৰ অনুষ্ঠানটো আৰু আগুৱাই যাওক, আৰু এনে কণমানিহঁতক সকলো দিশত মই দেখিছোঁ, অকল তোমাৰ নৃত্য ক্ষেত্ৰতে নহয়, তোমাৰ অনুষ্ঠানটোত যিমানবিলাক কণমানিসকলে নৃত্য শিকি আছে চবৰে মই দেখিছোঁ নৈতিক দিশটো যথেষ্ট উন্নত। সিহঁতি পঢ়া শুনাটো আছেই, নৈতিক দিশটোতো বহুত উন্নত। আৰু সিহঁতৰ ড্ৰেছ পোছাকৰ যিটো ডিচিপ্লিন, যিটো আমাৰ আল্ট্ৰা মডাৰ্ণ হৈ আমাৰ সংস্কৃতি যিটো হেৰাই যোৱাৰ যিটো পৰিৱেশ, কিন্তু সিহঁতৰ মাজত মই এইটো দেখা নাই। সিহঁতি যেন চব বজাই ৰাখিব বিচাৰিছে আৰু তেওঁলোকে যেন এটা সুন্দৰ পৰিৱেশ গঢ় দিব, এনেকুৱা এটা মোৰ ভাৱ হয়। গতিকে মই খুব গৌৰৱান্বিত। তোমাৰ অনুষ্ঠান আগবঢ়াই যোৱাত যিমান যি সহায় সহযোগিতা আগবঢ়াব লাগে আমি সদায় আগবাঢ়ি যাম। কিন্তু মোৰ এইডোখৰতে মই এখন কলেজৰ অধ্যাপক হিচাপে বা শিক্ষানুষ্ঠানৰ লগত জড়িত এজন ব্যক্তি হিচাপে তোমাক জাষ্ট এটা অনুৰোধ, তুমি নৃত্যবনৰ এই অনুষ্ঠানটোৰ জৰিয়তে তুমি এই উঠি অহা কণমানিহঁতক তুমি এটা কাম কৰিব পৰা, সিহঁতক শিক্ষাৰ ক্ষেত্ৰত তুমি এনেকুৱা এটা জোৰ দিব লাগে যে নৃত্যবনৰ যোনে 90% ওপৰৰ এটা পাৰ্চেণ্টেজ তুমি বান্ধি দিবা, 90% ওপৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে এনুৱেল এক্সামিনেশ্যনত পায় তেওঁলোকক এটা এৱাৰ্ড দিয়া ছিষ্টেম কৰা। আৰু এনেকুৱা এটা কোৱা তুমি তেওঁলোকক এটা পঢ়াৰ ৰুটিন, যে মৰ্ণিং কেতিয়া উঠিব লাগে, কিমান সময় পঢ়িব লাগে, স্কুলে কিমান সময়ত ওলাব লাগে। এনে সৰু ল'ৰা ছোৱালী, কাৰণ তুমি যেনেকৈয়ে সিহঁতক শিক্ষা দিবা আৰু সিহঁতি তেনেকৈয়ে মানিব। এনেকুৱা কিছুমান আমাৰ শিক্ষাৰ ক্ষেত্ৰৰো কিছুমান তুমি জ্ঞান যদি দিয়া, চ' আমাৰ অভিভাৱকসকল বহুত উপকৃত হ'ব। কাৰণ তোমাক বহুত নমস্কাৰ, মই জোনাকৰ মাক। মই ভাবোঁ নৃত্যবনৰ পৰা মোৰ ছোৱালী বহুত উপকৃত হৈছে। নৃত্যৰ ক্ষেত্ৰত নৃত্যবনে যিখিনি কৰিছে তাৰ বাবে মই নৃত্যবন তথা ময়ূৰীক অশেষ ধন্যবাদ জনালোঁ। মই সংগীতা গগৈ, নয়নিকা ৰাজকুমাৰীৰ মা। নৃত্যবনৰ পৰিয়ালৰ ময়ো সদস্য হ'বলৈ পাই নিজকে যথেষ্ট সুখী অনুভৱ কৰিছোঁ। নৃত্যবন লখিমপুৰ জিলাৰ এনে এটি অগ্ৰণী অনুষ্ঠান, যি অনুষ্ঠানটোৱে সকলো ছাত্ৰীকে নৃত্যৰ যিটো শিক্ষা, সেই সুশিক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছে। মোৰ ছোৱালীজনীৰ জৰিয়তে মই নৃত্যবনৰ পৰিয়ালৰ অন্তৰ্ভুক্ত হ'লোঁ। ময়ূৰী মই বহুত আগৰ পৰাই চিনি পাওঁ। আমি স্কুলত তাই আমাতকৈ জুনিয়ৰ আছিলে, আৰু তাইৰ বায়েক ৰিদমৰ মাক মই একেলগে আমি ক্লাছ ফ্ৰেণ্ড আছিলোঁ। আৰু তেতিয়াৰ পৰাই সৰুৰ পৰাই তাইক পাইছিলোঁ। তেতিয়াও তাই সকলো দিশতে পাৰ্গত আছিলে, যেতিয়া তাই গাৰ্লছ হাইস্কুলত পঢ়ি আছিলে। নৃত্যৰ প্ৰতি তাইৰ ধাউতি তেতিয়াৰ পৰাই আছিলে, আৰু তেতিয়াৰ পৰাই তাই খুব ধুনীয়াকৈ সুন্দৰকৈ স্কুলৰ বিভিন্ন অনুষ্ঠানত তাই অংশগ্ৰহণ কৰিছিলে, আৰু তেতিয়াই তাই তেওঁৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিলে। নৃত্যবনৰ মই নয়নিকাক 2012 চনত এডমিশ্যন দিছিলোঁ। তেতিয়াৰ পৰাই তাই কথক নৃত্য শিকি আহিছে।
আৰু সদায় মই তাইক অনা নিয়া কৰিবলৈ অসুবিধা, যিহেতু মই কৰ্মব্যস্ততাৰ মাজত মই ঢকুৱাখানালৈ অহা যোৱা কৰি থাকিব লগা হয়। দেউতাকে তাইক বেছিভাগ অনা নিয়া কৰে। তাই অকণমান এলেহুৱা হ'লেও তাইক মই কৈছোঁ যে পঢ়াৰ লগতে নৃত্যটো তুমি কৰি যোৱা, তোমাৰ মানে ভৱিষ্যতে তুমি এই নৃত্য শিকি যোৱাৰ যিটো প্ৰয়োজনীয়তা তুমি এতিয়া অনুভৱ নকৰা, ভৱিষ্যতে যেতিয়া তুমি বাহিৰলৈ ওলাই যাবা বা বিভিন্ন অনুষ্ঠানবোৰত তুমি যাব লগা হ'ব, তেতিয়া তুমি সেইটো অনুভৱ কৰিব পাৰিবা। নৃত্যটো তোমাৰ জীৱনত এক সুকীয়া স্থান দখল কৰি যাব। আৰু ময়ূৰীয়ে লখিমপুৰ জিলাৰ অগ্ৰণী অনুষ্ঠান এইকাৰণেই যে তাই যিটো শিক্ষা দিছে নৃত্যবনৰ জৰিয়তে সকলো ছাত্ৰীকে, যে অকল নৃত্যটোৱেই নহয়, নৃত্যৰ লগতে যে শিক্ষাটো পঢ়া শুনাটো সমানে আগবঢ়াই লৈ যাব লাগিব, তাৰ বিষয়ে তাই প্ৰতিগৰাকী ছাত্ৰীকে মানে সদায় সুশিক্ষা দি আহিছে বুলি মই ক'ব বিচাৰোঁ। আৰু তাৰেই ফলস্বৰূপে আমি এইবাৰ আমাৰ এগৰাকী ছাত্ৰী বিতিপ্ৰিয়া দাস, বিতিপ্ৰিয়াক আমি তাৰ ফল আমি দেখিবলৈ পাইছোঁ বিতিপ্ৰিয়াৰ জৰিয়তে। গতিকে নৃত্যই পঢ়া শুনাৰ ক্ষেত্ৰত কোনো মানে হেঙাৰ হ'ব নোৱাৰে। নৃত্যৰ জেগাত সদায় উচ্চ, শিক্ষাৰ জেগাত সদায় উচ্চ। নৃত্য আৰু শিক্ষা দুয়োটাৰে এক সুকীয়া স্থান আছে আমাৰ দৈনন্দিন জীৱনত। নৃত্যই আমাক নৃত্যৰ জৰিয়তে আমি বিভিন্ন মনোৰঞ্জন পাব পাৰোঁ। আমাৰ নিজৰ শৰীৰৰ বাবেও নৃত্যৰ জৰিয়তে আমি বিভিন্ন ধৰণে আমি শৰীৰৰ মুদ্ৰাৰ সঞ্চালন বা ৰক্তৰ সঞ্চালন আদি আমাৰ সঠিককৈ হৈ থাকে শৰীৰৰ। মোৰ দুজনী ছোৱালী, দুইজনীকে দিছিলোঁ নৃত্যবনত, কিন্তু সৰুজনীৰ স্বাস্থ্যজনিত কাৰণত তাইক 3 মাহমান যোৱাৰ পিছত তাইক বৰ্তমান মই নৃত্যবনলৈ নিব পৰা নাই। আৰু তাইৰ লাহে লাহে স্বাস্থ্যটো অলপ সবল হোৱাৰ পিছত মই তাইক তাত আকৌ নৃত্যবনত মই তাইক আকৌ মানে একেৰাহে কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। নৃত্যবনৰ জৰিয়তে ময়ূৰীয়ে অনুষ্ঠিত কৰা বিভিন্ন কৰ্মশালাবোৰে এক যোগাত্মক দিশলৈ সকলোকে লৈ গৈছে। তেওঁলোকৰ জীৱনত, ছাত্ৰীসকলৰ জীৱনত এই কৰ্মশালাৰ প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা কৰ্মশালাই তেওঁলোকক বিভিন্ন ধৰণে আপ্লুত কৰে। ইমান তেওঁলোকৰ ইচ্ছা, দৌৰা দৌৰি যোৱা, ক্লাছ আছে, ৱৰ্কশ্বপ বুলি সিহঁতৰ সেইকেইদিন একদম শান্তি নাই। দৌৰা দৌৰি অহা যোৱা। নৃত্যবনৰ যিটো কৰ্মশালাটোত ময়ূৰীয়ে বিভিন্ন ধৰণৰ বিশেষ প্ৰশিক্ষকৰ জৰিয়তে সকলো ধৰণৰ নৃত্যৰ জ্ঞান দিবলৈ আপ্ৰাণ চেষ্টা কৰি আহিছে। আৰু ময়ূৰীৰ এই যাত্ৰা দীৰ্ঘম্যাদী হওক, জীৱনজোৰা হওক, তাৰ বাবে আমি ময়ূৰীক অশেষ শুভকামনা জনাইছোঁ। বিশেষকৈ জিনাবাৰ যিটো প্ৰত্যেক বছৰে তেওঁ ইমান ডেডিকেশ্যন আছে জিনাবাৰ, যে তেওঁ প্ৰত্যেক বছৰে আহি আমাৰ ছাত্ৰীসকলৰ মাজত একদম নিজৰ ছোৱালীৰ নিচিনা, বাই ভনীৰ নিচিনা তেওঁলোকৰ লগত মানে আনন্দত আত্মহাৰা হৈ তেওঁলোকক আশীৰ্বাদ কৰিব, যাতে নিজৰ ঠাইখনৰ নাম উজ্বলাব পাৰোঁ। আৰু এই সুযোগতে মোৰ মা, মোৰ ভাইটি, মোৰ খুৰা, মোৰ মামা বা মোৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্য আৰু লগতে মোৰ স্বামী ৰাহুল শৰ্মালৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ দ্বিতীয়খন ঘৰ, মোৰ শাহু শহুৰে ভৰা এখন ঘৰ, কিয়নো এতিয়া মই বোৱাৰী হোৱাৰ পিছত ঘৰখনৰ পৰা যিখিনি সাহস পাইছোঁ, যিখিনি ছাপৰ্ট পাইছোঁ, গতিকে মই নিজকে বহুত সৌভাগ্যৱান বুলি ভাবোঁ। মোৰ মাৰ ঘৰত মোৰ মায়ে মোক যেনেকৈ সাহস দিছিলে, মোৰ শাহুৱেও তেনেকৈ মোক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত সাহস দি আহিছে। গতিকে সেইখন ঘৰলৈও পৰিয়ালৰ প্ৰত্যেকজন সদস্যলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত পুনৰবাৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি আপোনালোকলৈ আগবঢ়োৱা এই ভিডিঅ'টো ইয়াতে